পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দৃষ্টি এবাৰ নীলিপ আৰু দুৱাৰবাগৰি সমষ্টিত ভিন্ন শিতানত 10 কোটি টকা আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ। মাতৃকন্যাৰ শিৰত মিছ ৰয়েল ইণ্ডিয়া আৰ্ট 2018 খিতাপ। এমি ৰয়েল ইণ্ডিয়া 2018 ফেশ্বন শ্ব'ত অসমৰ সুনাম কঢ়িয়ালে পাহাৰীয়া জিলা মাতৃকন্যাই। অসম বিধানসভা বিধায়কৰ এটা দলে অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম পৰিদৰ্শন, কাঞ্চ ফেক্টৰীকে ধৰি হোটেল ৰিসৰ্ট আৰু ৰিকুৱেষ্ট। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। হাতে কামে পৰিৱৰ্তনৰ বাবে সাজু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰ আৰু এই পৰিৱৰ্তনৰ বাবে ইতিমধ্যে প্ৰথমটো খোজ পৰিষদৰ কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙে আৰম্ভ কৰিলে। পৰিষদীয় নীলিপ আৰু দুৱাৰবাগৰিত 10 কোটি টকা ব্যয়ৰ সাপেক্ষে বিভিন্ন শিতানত আধাৰশিলা স্থাপন কৰি দুই পৰিষদীয় সমষ্টি নীলিপ আৰু দুৱাৰবাগৰিত আজিৰে পৰা আৰম্ভ হৈছে পৰিৱৰ্তনৰ উকমুকনি। ভিন্ন শিতানত 10 কোটি টকা ব্যয়েৰে বিভিন্ন আঁচনি ৰূপায়ণ তথা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিলে মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙে। কাৰ্যবাহী সদস্য ক্ৰমে প্ৰদীপ ৰংপি, অমৰ সিং টিছো, জগত সিং ইংটি, কাছে ৰংপিপি আৰু পৰিষদীয় সদস্য ক্ৰমে মংগল সিং টিমুং, ৰাম সিং টিমুং, লংকিৰি টিমুং, পবিত্ৰ ৰংপি, প্ৰভাত চন্দ্ৰ তাৰো, ৰীনা টেৰাংপিকে ধৰি পৰিষদৰ প্ৰাক্তন অধ্যক্ষ হৰেণ সিং বে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত স্থাপন কৰা হয় এই আধাৰশিলা। সেইমতে 10 কোটি টকা ব্যয়েৰে দুৱাৰবাগৰিৰ দেইথৰত মিনি ষ্টেডিয়াম আদিকে কালচাৰেল কমপ্লেক্স, RCC দলং, মেৰাভেটিৰ পাঞ্জানত পকা দলং, গড়কাপ্তানী বাংলো, চকীহলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নতুন ভৱন নিৰ্মাণকে ধৰি কেইবাটাও আঁচনি ৰূপায়ণৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ অন্তত চকীহলা খেলপথাৰ অনুষ্ঠিত বিজেপি বিজয় সমাৰোহত সপত্নী তুলিৰাম ৰংহাঙে ভাগ লয় আৰু লগতে তেওঁ সহযোগীসকলো বিজয় সমাৰোহত উপস্থিত থাকে। উল্লেখ্য যে গাঁৱৰ ৰাইজৰ মেলেৰিয়া ৰোগৰ বাবে নিষ্ঠাৰ পাবৰ বাবে ৰংহাঙে আঁঠুৱা বিতৰণ কৰে। CPDM ke tawar lagi ni cini kakak masuk tawar niltum kapitan dia phan niltum non itu PWD minister dan siapa niltum masuk lampu dan cingwai lebih prajin dan niltum landingkan CDM mo layak tawar kapitan dia phan niltum bori pun popusinar dom phat lamcang dan pilodon bang niltum কৰিছিলে আমি আপোনালোকৰ ওচৰত চিৰ কৰ্তব্য আমি সদায় আপোনালোকৰ লগত আছো, আপোনালোকৰ ওচৰত আছো। এই দেশ, এই ৰাজ্য, এই স্থান যাতে উন্নতি হ'ব, আগবাঢ়ি যাব পাৰিব, তাৰ বাবে আমি সদায় আমাৰ লক্ষ্য এইটোৱেই। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মূল উদ্দেশ্য, মূল নীতি সবকে সাথ সবকে বিকাশ, যাতে প্ৰত্যেকটো সমষ্টিত আমাৰ নীলিপৰ প্ৰত্যেকটো গাঁৱত প্ৰত্যেকটো এলেকাত যাতে উন্নতি হয়। বৰপুং তেৰপুৰৰ পৰা আৰম্ভ কৰি আমাৰ কয়লামাটিৰ ফাংচেৰ, পাঞ্জান, হেৰি, চকীহলা প্ৰত্যেকটো জেগাই যাতে উন্নতি হয়, তাৰ বাবে আমি আগবাঢ়ি যাম। আৰু আমি কথা দিছোঁ আমাৰ কাৰ্বি আংলঙত এজন ডাইনামিক লিডাৰ, আমাৰ এজন এনাৰ্জেটিক লিডাৰ আছে। তেওঁৰ নেতৃত্বত আমি যেতিয়া 24টা সমষ্টিত আমি বিজয়ী হৈ আহিছিলোঁ আৰু তেওঁৰ নেতৃত্বতে আজি কাৰ্বি আংলং আজি এবছৰ হোৱা নাই, এবছৰ নহওঁতে আমি বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে দেখিবলৈ পাব। এতিয়া আমি যেতিয়া ইয়াত মুকলি কৰি আপোনালোকে দেখিব পাব নীলিপত কিমান বস্তু আহি আছে, কিমান কোটি কোটি টকা আহি আছে আপোনালোকে চাব। আৰু মই কৈছোঁ 2019 চনৰ শেষত আপোনালোকে চাব আমাৰ নীলিপৰ চেহেৰা, আমাৰ নীলিপৰ যি পিকচাৰ এটা বেলেগ ধৰণে আপোনালোকে দেখিবলৈ পাব। বিকাশ উৎসৱ প্ৰত্যেক সমষ্টিতে পালন কৰা আজি আৰম্ভ কৰিছে। এটা বছৰ আগতে আমাৰ বিজেপি চৰকাৰ চৰকাৰ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্পেচিয়েল পেকেজ কি আঁচনি গ্ৰহণ কৰিছে আৰু ৰাজ্য স্থাপন কৰিছোঁ, যিবিলাকৰ সেইবিলাকৰ কৰিছে। আৰু লগতে যিবিলাকৰ দুখীয়া পৰিয়ালবিলাকৰ দৰিদ্ৰ ৰেখাৰ তলত পৰিয়ালবিলাকৰ আমি আঁঠুৱা বিনামূলীয়া দিয়া হৈছে। আৰু আত্মসহায়ক গোটবিলাকক কাৰ্বি আংলং জিলা পৰিষদৰ পৰা আমাৰ পুঁজিৰ পৰা আমি সাৰ বিতৰণ কৰা গোটেইখিনি আঁচনি আজি দিয়া হৈছে। প্ৰত্যেক সমষ্টিতে এই মাহৰ ভিতৰত গোটেইখিনি আমি এই গোটেইখিনি আঁচনি ৰাইজক আমি প্ৰত্যেকটো সমষ্টিতে একেই উন্নয়ন সমান্তৰালয় হ'ব। 26টা সমষ্টিৰ উন্নয়নৰ কাম সমান্তৰাল হিচাপে
মংগল ইংহি ৰিপৰ্ট কাপ নিউজ। তৃতীয় স্থানৰ খিতাপ অৰ্জন কৰা ৰীনা টেৰনপি আৰু তেওঁৰ কন্যা চাৰ্মেলিন কামচাপিক পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেং উষ্ম আদৰণি বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ NIHM নামৰ সন্থাৰ উদ্যোগত যোৱা 29 মেত গুৰগাঁৱত সেক্টৰ 29 ৰয়েল কিংডম ড্ৰিমছ নামৰ নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এমি ৰয়েল ইণ্ডিয়া 2018 ফেশ্বন শ্ব'ত পশ্চিম কাৰ্বি আংলঙৰ টেংকেৰা লাংছো অঞ্চলৰ কেদাৰ ক্ৰামছা নামৰ এখন ভিতৰুৱা গাঁৱৰ নিবাসী মখিম ক্ৰামছাৰ পত্নী ৰীনা টেৰনপি আৰু কন্যা চেৰমালিন ক্ৰামছাপিয়ে অংশগ্ৰহণ কৰি কাৰ্বি আংলঙলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মাতৃ ৰীনা টেৰনপিয়ে MF ৰয়েল ইণ্ডিয়া ৰয়েল আৰ্ট ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰাৰ বিপৰীতে কন্যা চেৰমালিন ক্ৰামছাপিয়ে এমি ৰয়েল ইণ্ডিয়া 2018 ফেশ্বন শ্ব'ত প্ৰতিযোগিতাত অৱতীৰ্ণ হয় আৰু এই মাতৃ কন্যাই তৃতীয় স্থানৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। একে সময়তে মাতৃ কন্যাই ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত ফেশ্বন শ্ব' প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰি তৃতীয় স্থানৰ খিতাপ অৰ্জন কৰা খবৰে জিলাবাসীক গৌৰৱান্বিত কৰিছে। আজি বহুত ভাল লাগিছে আৰু বহুত খুচি আছোঁ মনৰ পৰা যে মই ভবাই নাছিলোঁ যে মই ইমান কৰিব পাৰোঁ বুলি, কিন্তু মই ভিতৰে মই নিজে বহুত এটা বিশ্বাস কৰিছিলোঁ, মোৰ নিজৰ কাৰণে বহুত এটা বিশ্বাসৰ লগত আগত বাঢ়ি গৈছোঁ। তাৰপিছত সেইটো বিনিময় মই আজি ছাকচেছ হৈ দেখাইছোঁ, টপ ফাইনেলিষ্ট। আপোনাৰ লগত আপোনাৰ কন্যা আছে, তাইও সফল হৈছে। একেলগতে সমানে তাই আছিলে 3 কেটেগৰীত আৰু আমি আছিলোঁ ৰেগুলাৰ কেটেগৰীত। তাইও সফল হ'ল একেই হেৰিত, বাছ বহুত ভাল লাগিছে। ইয়াৰ আগত কি আছিলে? ইয়াৰ আগতে মই জব কৰি আছিলোঁ আৰু হাউচৱাইফ, ল'ৰা ছোৱালী লৈ পেলাই স্কুল অনা নিয়া কৰিছিলোঁ এক সময়ত আৰু জবো কৰি আছিলোঁ। আপোনাৰ সফলতাৰ আঁৰত কি? চবচে পেহলেতো মেমৰ থ্ৰু দিয়ে মই মানে আজি ইমানখিনি সফল কৰিব পাৰিলোঁ। মেম যদি ছাপোৰ্ট নকৰিলে মই আজি ইয়ালৈকে নাহিলোঁ হয় চাগে। তো এবছৰ আগৰ পৰা ধৰি মেমে মোৰ লগত ফেচবুকৰ থ্ৰু দি জড়িত হৈ আছিলে আৰু মেমে সফল হ'লা মানে মন কেনে লাগিছে বাৰু? মন খুশ হৈ আছে এতিয়া, কিয়কি মই মাৰ কাৰণে মই আজি ইয়াত খাৰা হৈছোঁ, জিকি পেলাই আহিছোঁ কাৰ্বি আংলঙত, সেইকাৰণে মই বহুত খুশ হৈছোঁ। বহুত খুশ আছে। আপুনি অসমীয়া ক'বনে? নমস্কাৰ কাৰ্বি আংলঙবাসী ৰাইজ, মই মিছেছ আৰ্ট ইউনিভাৰ্ছ কিৰণ বড়ো আৰু মোৰ প্ৰধান আগতে মই এগৰাকী ছ'চিয়েল ৱৰ্কাৰ আছিলোঁ, গতিকে মই এই ছ'চিয়েল মানে সমাজৰ সেৱা কৰোঁতে মই শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন জেগাত কৰি আছিলোঁ। মই 93 ইয়াতে আমাৰ আমট্ৰেং বুলি জেগা এটা আছে ন, তাতেও আছিলোঁ, গৈঠালাংছত আছিলোঁ। চ' এনেকৈ ঘূৰোঁতে মানে মই নৰ্থ ইষ্টৰ কাৰণে কিবা এটা কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত মই 2016ত মই যেতিয়া মিছেছ ইণ্ডিয়া হোম মেকাৰৰ মানে মই আহ্বান মানে নিমন্ত্ৰণ পাইছিলোঁ, তেতিয়া মই 2017ত মিছেছ ইণ্ডিয়া হোম মেকাৰ হিচাপে মই জয় লাভ কৰিছিলোঁ। তাৰপিছত মই ইণ্টাৰনেশ্যনেল গ'লোঁ মিছেছ ৱেষ্ট এছিয়া আৰ্ট হিচাপে লাছ ভেগাছ আমেৰিকাত। তাৰপিছত মই গ'লোঁ আপোনাৰ আফ্ৰিকাৰ ডাৰবানত আৰু মিছেছ ইউনিভাৰ্ছ, তাত মই মিছেছ আৰ্ট ইউনিভাৰ্ছ হিচাপে মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু মই মিছেছ ইউনিভাৰ্ছ এক্সক্লুচিভ হিচাপে মই স্থান লাভ কৰিছোঁ। আৰু লগতে মই তাৰ পৰা অহাৰ কিছুদিন পিছতেই ছেপ্টেম্বৰৰ 12 তাৰিখে মই ইলাইট গ্ল'বেল আৰ্থৰ মানে আমেৰিকাৰ এটা অনুষ্ঠানে মোক ইণ্ডিয়াৰ এম্বেচেডৰ পাতিলে আৰু সেই সুযোগতে মই মানে মোৰ যিবিলাক নৰ্থ ইষ্টৰ আমাৰ যেনে কাৰ্বি আংলং হওক, BTAD হওক, হাফলঙৰ হেৰিত হওক, বহুত টেলেণ্ট আছে আৰু সেই টেলেণ্টখিনিক উলিয়াই আনিবৰ কাৰণে মই ইফালৰ পৰা সিফালে যাওঁতে মই লাষ্ট টাইম মই হাফলঙৰ পৰা এগৰাকীক উইন কৰালোঁ, উইন মানে তাই এই নৰ্থ ইষ্ট হিচাপে হেৰি কৰিলে। তাৰপিছত মই BTADৰ পৰা কেইগৰাকীমানক। খেৰণিৰ পৰা বীৰেন ইংঘে ৰিপৰ্ট কাট নিউজ। অসম চৰকাৰৰ অধীনত ৰাজ্যৰ ভিতৰত সফলভাৱে চলি থকা একমাত্ৰ উদ্যোগেই হৈছে অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম। মাঞ্জাস্থিত কাৰ্যালয়লৈ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য তথা ডিমা হাছাও কাঞ্চ ফেক্টৰীৰ নিয়ন্ত্ৰণ তথা পৰিচালনা হয়।
ৰাজ্যৰ একমাত্ৰ এই উদ্যোগ পৰিদৰ্শনৰ বাবে অসম বিধানসভা বিধায়ক দলৰে পাৰ্বত্য উন্নয়ন বিভাগৰ সচিব তথা আমোলাসকল আহি ডিফুত উপস্থিত হয়। এই উদ্যোগ পৰিদৰ্শনৰ বাবে অসম বিধানসভাৰ হিচাপ পৰীক্ষণৰ অধ্যক্ষ অতুল বৰাৰ নেতৃত্বত অহা বিধায়কৰ দল ক্ৰমে প্ৰদীপ হাজৰিকা, ঋতুপূৰ্ণা বৰুৱা, তেৰাজ গোৱালা, সুমন হৰিপ্ৰিয়া, তামুলী বসুমতাৰীকে ধৰি অসম সচিবালয়ৰ অধীক্ষক ৰঞ্জিত শৰ্মা, উপসচিব গকুল কলিতা, পাৰ্বত্য উন্নয়নৰ অতিৰিক্ত সচিব দুলাল চন্দ্ৰ দাস, উপসচিব আলোক কুমাৰ নৰা আদি। দলটিক লগ দিয়ে কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই। দলটিয়ে পুৱা ভাগত নিগমৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা হোটেল ৰিজৰ্ট পৰিদৰ্শন কৰি উঠি ৰিক্ৰিয়েশ্যন পাৰ্ক, ৰাবাৰ প্লেণ্টেশ্যন, কাঞ্চ ফেক্টৰী আদি পৰিদৰ্শন কৰে। দলটিয়ে উদ্যোগটিৰ পৰিচালনা সঞ্চালক ডি লেখথেৰ অত্যুৎসাহিক কাৰ্যপ্ৰণালী তথা পৰিচালনাৰ দক্ষতাত ভূয়সী প্ৰশংসা কৰে। নিগমৰ কাম কাজ খৰতকীয়া বিকাশৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰা পাবলগীয়া সহায় আৰু সহযোগৰ বাবে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে আশ্বাস প্ৰদান কৰে বিধায়ক অতুল বৰাই। তাৰ পিছত চিলনীত এসাঁজ প্ৰীতিভোজ গ্ৰহণ কৰি দলটি পুনৰ ৰাওনা দিয়ে দিছপুৰলৈ। আমি যিখিনি দেখিছোঁ যথেষ্টখিনি প্ৰশংসা কৰিব পৰা। আমি এই প্ৰকল্পৰ ভিতৰলৈ গৈ আমি ভাল পাইছোঁ আৰু প্ৰশংসা কৰিব পৰা কামেই কৰিছে আমাৰ MD গৰাকীয়ে। আৰু এটা সময় এইটো সমাপ্তৰ অৱস্থাত আছিলে এই উদ্যোগখন বন্ধ হোৱাৰ লেখথেই যিখিনি পৰিশ্ৰম কৰিছে বা তেওঁ যি কষ্ট কৰি এই গোটেই বস্তুটো উদ্ধাৰ কৰিছে, মই তেখেতক ধন্যবাদ দিছোঁ। আৰু ইমান প্ৰশংসনীয় কাম কৰাৰ পিছতো চৰকাৰে তেখেতক ইনচাৰ্জ কৰি ৰাখিছে। ৱৰ্কাৰ্ছ ইউনিয়নে মোক কালি এখন মেম'ৰেণ্ডাম দিছে, তেখেতক ফুল ফ্লেজ MD কৰি কিয় দিয়া নাই। সেইটো আমি পাব্লিক আণ্ডাৰটেকিংছ আমি ৰাজহুৱা উদ্যোগ সমিতিয়ে গৈ পেলাই চৰকাৰক আমি এটা ৰিকমেণ্ড কৰিম। এজন মানুহে নিষ্ঠাৰে সততাৰে এটা মৰিবলৈ ধৰা এটা উদ্ধাৰ কৰি আনি আজি চাৰিওফালে এটা জনপ্ৰিয় নাম হৈ গৈছে কাঞ্চ। আৰু আমি প্ৰডাক্টবিলাকো যদি ভেজাল হ'লহেঁতেন, মানুহে পচন্দ কৰিব নোৱাৰা বস্তু হ'লহেঁতেন, তেতিয়াও আমি ক'লোহেঁতেন যে চববিলাক বস্তু সোৱাদ লাগে, দেখিবলৈ ভাল লাগে, মানুহে নিকিনাৰ কোনো কথা নাই। খালি পাব্লিচিটিটো যি ধৰণে হ'ব লাগে তেওঁলোকে সেইধৰণে পাব্লিচিটি কৰিব নাই কৰা বা কৰা নাই। ইয়াৰ অৰ্থটো হৈছে পাব্লিচিটিৰ কাৰণেতো পইচা লাগিব। সেই পইচাখিনি এই প্ৰডাক্টছ বিক্ৰী যোৱাৰ পিছত আকৌ ৰিইনভেষ্ট হৈ যায়, আকৌ সেই পইচাখিনি ওলাই যাব নোৱাৰে পাব্লিচিটিৰ নামত। ওলাই গ'লে আকৌ এইফালে বন্ধ হৈ যাব। চৰকাৰে পইচা দিছে, সেই পৰিমাণটো অলপ বঢ়াব লাগে। আৰু এওঁৰ লিডাৰশ্বিপত অকল মানে দুখন ডিষ্ট্ৰিক্টৰ নামেৰে কাঞ্চটো জন্ম হৈছে। মই ভাবোঁ কাঞ্চেই থাকক, অসমৰ অন্যান্য জিলালেও মানে পঢ়াৰ হ'লে বিশেষকৈ গুৱাহাটীত যদি হেডকোৱাৰ্টাৰ থাকে এই কাঞ্চৰে বিভিন্ন ধৰণৰ প্ৰডাক্ট উৎপাদিত সামগ্ৰীবিলাকৰ, মানুহে বহুত ভেজাল বস্তু খাই আছে গুৱাহাটীত। হালধিয়ে ভেজাল হৈছে, চৰ্বতবিলাকো ভেজাল, পানীও কম বেছি পৰিমাণে ভেজালেই আছে। কিন্তু মই দেখিছোঁ এই গোটেইবিলাকো ৰিপ্লেচ কৰিব লাগিব থ্ৰু দিছ অৰ্গেনাইজেশ্যন। আই থিংক চ', মই এনেকৈ ভাবিছোঁ। তো তাৰ কাৰণে আমাৰ আজি যিকেইগৰাকী MLA আহিছে, প্ৰদীপ হাজৰিকা আহিছে, তেজ গোৱালা আহিছে, কমলা বসুমতাৰী আহিছে আৰু আমাৰ সুমন হৰিপ্ৰিয়া আহিছে আৰু কেইজনমান আহিব পৰা নাই। কমলা বসুমতাৰী তেখেত আৰু নিজৰ BDC এলেকাটো বহুতখিনি যাতে কাষ্টমাৰ ক্ৰেতাক পাব পাৰে, তাৰ কাৰণে তেখেতেও নিজাববীয়াকৈ ইনিচিয়েটিভ ল'ম বুলি কৈছে। বাকী MLA সকলেও মইতো ভাবিছোঁৱেই 100%, বাকী সকলো মানে সেই চিন্তা ইয়াৰ পৰা উভতি যাব আৰু আশা কৰিম কাঞ্চে এটা নতুন গতি ল'ব অহা দিনবোৰত, অহা বছৰবোৰত। সেইটোৱে আশা আমাৰ। অৰুণ লেখথেৰ ৰিপৰ্ট, কাৰ্ট নিউজ। নাগালেণ্ড অসমৰ কাৰ্বি আংলং সীমান্ত এলেকাৰ ভূমিত অবৈধ নাগৰিকসকলক কাৰ্বি পৰিষদে মাটিপট্টা প্ৰদান বন্ধ কৰাৰ দাবীত 8 জুনত বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত পালন কৰে অৱস্থান ধৰ্মঘট। KSA, SYC, SYJ, ASU আৰু AJYCPৰ যৌথ সহযোগত পালন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিজা ভূমি নীতি থাকোঁতেও বহিৰাগত কি সুৰুঙাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ ৰাজহ আৰু ভূমি বন্দোবস্তি বিভাগৰ পৰা মাটি পট্টা আদায় কৰে সেয়া বহুতেই জানে, অথচ ইয়াক আজিলৈকে কোনো দল সংগঠনে বিভিন্ন সময়ত কৰি অহা প্ৰতিবাদ সংগ্ৰামেও প্ৰতিৰোধ কৰাত এক প্ৰকাৰ সফল হোৱা নাই।
যদিও এই কাৰ্যৰ বিৰুদ্ধে কেএছকে ধৰি বিভিন্ন সামাজিক সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে নাগালেণ্ড অসমৰ কাৰ্বি আংলং জিলা সীমান্তৱৰ্তী এলেকা খটখটি লাহৰিজান কাৰাগাঁও আদিত সন্দেহযুক্ত বহিৰাগতৰ অবৈধ বিচৰণ ভূমি হোৱাৰ লগতে নিচাযুক্ত ব্যৱসায় যৌন ব্যৱসায় আদি অসামাজিক কাৰ্য প্ৰতিনিয়ত সংঘটিত হৈ আহিছে যাক ৰাজ্য তথা জিলা প্ৰশাসনে বন্ধ কৰিব পৰা নাই এইবোৰ সমস্যা স্থায়ী সমাধানৰ বাবে অবৈধ নাগৰিকক তথা বহিৰাগতক মাটি পট্টা প্ৰদান কৰা আদি কাৰ্য বন্ধ কৰাৰ লগতে সীমামূৰীয়া এলেকাত অসামাজিক কাৰ্য ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা লোৱাৰ দাবীত আজি কেএছএ এছৱাইচি SYJ আৰু AJYCP আদি চাৰিটা সংগঠনে যৌথভাৱে মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘটৰ অন্তত বোকাজান মহকুমাধিপতিৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰতি আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Jubu Sports Restaurant, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125. প্ৰিয় দিবিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং গৃহ সমষ্টি বিথুংৰেং থেমা এখন বিদ্যালয়ৰ কথা আছে ডংকামকাম এলেকা নাম ৱাস্কৈডা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভ্ৰমণটিলৈ ওপৰে চালে মোটামুটি সুন্দৰ কিন্তু বিদ্যালয়খনৰ নাই দৰ্জা খিৰিকী সিলিং আছে কিন্তু ঠাই খহিছে ছাত্ৰ ছাত্ৰীৰ বাবে নাই শৌচাগাৰ পৌচাবগাৰ নাই পানী যোগানৰ ব্যৱস্থা আৰু নাই আধুনিক পৃথিৱীত আটাইতকৈ প্ৰয়োজনীয় বিদ্যুৎ ব্যৱস্থা বিশেষকৈ শৌচ পৌচাবৰ বাবে পানী ব্যৱস্থাও নথকাত হাহাকাৰ অৱস্থা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল উপৰে ৰং চং ভিতৰে কোৱা ভাতৰি সদৃশ এই বিদ্যালয়খনৰ ভৱন 1991 চনত স্থাপিত এই বছকৈদা উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ভৱনটি বিগত 2016 চনত তেতিয়াৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য উফিন্দি মাছলাই কাৰ্যবাহী সদস্য মঙ্গল সিং টিমো আৰু ৰূপ সিং তেৰণ প্ৰমুখ্যে সাহসীয় নেতাৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰিছিল HADP আঁচনিৰ অধীনৰ 2013-2014 বৰ্ষৰ বিত্তীয় পুঁজিৰে নিৰ্মাণ কৰা এই ভৱনটিৰ ভিতৰুৱা আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ নোহোৱাকৈ খৰতকীয়াকৈ উদ্বোধন কৰা হ'ল তাৰ পিছত আৰু আধৰুৱাকৈ থাকি যোৱা অথচ অতি আৱশ্যকীয় কাম আৰু সম্পূৰ্ণ হৈ নুঠিল উৎকট গৰমত হাহাকাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী ওপৰত জহি খহি যোৱা চিলিং যি আছে তাকো যিকোনো মুহূৰ্তত খহি পৰাৰ ভয় এই ভয়ৰ মাজতে শ্ৰেণীসমূহ চলাই থাকিবলগীয়া হৈছে ওপৰলৈ উঠা চিৰিৰ নাই ৰেলিং আৰু বাৰাণ্ডাটো নাই ৰেলিং বিদ্যালয়খনৰ প্ৰধান শিক্ষকে সাংবাদিকৰ আগত ব্যক্ত কৰা মতে এই যে বাৰাণ্ডাসমূহত বাঁহৰ ৰেলিংবোৰো নিজৰ পকেটৰ টকা খৰচ কৰিহে বনোৱা হৈছিল বিদ্যালয়খনৰ বহল প্ৰাংগণত চাৰিওফালে বেৰাৰ ব্যৱস্থা নথকাত গৰু ছাগলীৰ চলে অবাধ ৰাজত্ব মুঠতে ৰংহাঙৰ গৃহ সমষ্টিৰ এখন বিদ্যালয়ত এনে এবুৰি সমস্যা সমাধানৰ বাবে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙক অতি শীঘ্ৰে কিবা বিহিত ব্যৱস্থা লোৱাৰ বাবে
আহ্বান জনাইছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজে মংগল ইংহে ৰিপৰ্ট কাৰ্ড নিউজ প্ৰতিবাদৰ জুই প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হাওৰাঘাট কাৰ্বি ছাত্ৰ সন্থাৰ বৃহৎ জোৰ সমদলত আছু হাওৰাঘাট আঞ্চলিকৰ সহযোগ হাতে হাতে জোৰ প্লে কাৰ্ড ফেস্টুন আৰু বেনাৰ লৈ বিজেপি চৰকাৰে কাৰ্যকৰী কৰিবলৈ ওলোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে হাওৰাঘাটত কাৰ্বি ছাত্ৰৰ বিৰাট সমদল ৰাজ্যবাসীৰ লগতে কাৰ্বি আংলং জিলাবাসীৰ বাবে বিজেপি চৰকাৰৰ চৰম হৎকাৰী এই নাগৰিকত্ব বিধেয়কখন বাতিলৰ দাবীত সোমবাৰে সন্ধিয়া উত্তাল হৈ উঠিল হাওৰাঘাটৰ ৰাজপথ শ কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যৰ লগতে আছু হাওৰাঘাট আঞ্চলিকৰ ছাত্ৰ দলৰ বলিষ্ঠ সহযোগ আৰু বিধেয়কখনৰ বিৰুদ্ধে কৰা ছাত্ৰ ছাত্ৰীসকলৰ শ্লোগানে হাওৰাঘাটৰ সন্ধিয়াৰ আকাশ বতাহ উত্তপ্ত কৰি তোলে ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ প্ৰান্তে প্ৰান্তে চলিছে এই প্ৰতিবাদ ছাত্ৰ তথা সামাজিক সংগঠনসমূহৰ এই গণতান্ত্ৰিক প্ৰতিবাদত চৰকাৰে কিবা কাৰ্য ব্যৱস্থা নললে আগন্তুক সময়ত কি ভয়ানক পৰিণতি হ'ব সেয়া আহিবলগীয়া সময়তহে হ'ব লক্ষণীয় প্ৰতিবাদী কাৰ্যসূচীটো এই কাৰণে হাতত লোৱা হৈছে কাৰণ এই মঞ্চৰ পৰা আমি এইটোৱে অসম চৰকাৰক বা কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিব বিচাৰিছোঁ অকল অসমখন তিনিটা উপত্যকাত ভাগ কৰা হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰ আৰু আপোনাৰ পাৰ্বত্য অঞ্চল যেনেকৈ কাৰ্বি আংলং তথা ডিমা হাছাও সেয়ে অকল বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত শুনানি গ্ৰহণ কৰি নহ'ব এইটো আমাৰ পাৰ্বত্য অঞ্চলতো শুনানি গ্ৰহণ কৰাটো উচিত বুলি আমি গৰিহণা দিছোঁ আৰু অন্যথা ৰাইজৰ যিটো আকাংক্ষা অতি সোনকালে চৰকাৰে Citizenship Amendment Bill 2016 বাতিল কৰিব লাগে অন্যথা আগন্তুক কাৰ্বি ছাত্ৰ সন্থাৰ সকলে বা ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলে Citizenship Amendmentৰ ওপৰত গুৰুতৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ সেইকাৰণে আমি ইয়াকে ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে Citizenship Amendment 2016টো সোনকালে বাতিল কৰিব লাগিব হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাৰ্ড নিউজ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সৰ্বমুঠ 80 গৰাকী ছাত্ৰ ছাত্ৰীক ষ্টুডেণ্ট এণ্ড ইয়থ কাউন্সিল তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনাই উৎসাহিত কৰে ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিলৰ সভাপতি সুজিত উদ্যোগত চকীহলা উচ্চতৰ মাধ্যমিকত আয়োজন কৰা এক সম্বৰ্ধনা সভাযোগে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সৰ্বমুঠ 80 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় এই সম্বৰ্ধনা অনুষ্ঠানত HSDCৰ সম্পাদক লাইটেন ইংলেং ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিলৰ সাধাৰণ সম্পাদক সাৰ্টান ৰংপি KSৰ সম্পাদক থমসন ৰংপিকে ধৰি চকীহলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি ডেনিয়েল মিলি আৰু বিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে কেইবাগৰাকী ছাত্ৰ নেতা তথা বিশিষ্ট ব্যক্তিসকল তথা অভিভাৱকসকলে অংশ লয় আনহাতে আপাৰ দেওপানী প্ৰাথমিক বিদ্যালয়তো ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিল বোকাজান জিলা কমিটিৰ উদ্যোগতো হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 30 গৰাকী ছাত্ৰ ছাত্ৰীক উষ্ম সম্বৰ্ধনা জনায় সম্বৰ্ধনা অনুষ্ঠানত HSDC বোকাজান জিলা কমিটিৰ সম্পাদক আমলং ইংটি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিলৰ বোকাজান জিলা কমিটিৰ সভাপতি হাৰলম্বী কাথাৰ উপসভানেত্ৰী মীৰা বেপী প্ৰমুখ্যে বিশিষ্ট নেতাসকল উপস্থিত থাকে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ